জিলাৰ খবৰ সহযোগ কৰিছে গ্লোবেল এডুকেশ্যন এণ্ড টেকন'লজি হাটচিঙিমাৰী কম্পিউটাৰ শিক্ষাৰ এখন উন্নত মানৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। কাইলৈৰ পৰা ৰাজ্যত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ ৰাজ্যত মুঠ ৩,৪২,৮৬৯ গৰাকী পৰীক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাতো কাইলৈ দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। দক্ষিণ শালমাৰা মানকাছৰ জিলাতো এইবেলি মানকাছৰ মহাবিদ্যালয়, কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুকুৰমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খাৰুৱাবান্ধা স্থিত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাটচিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ফকোছৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণ শালমাৰাৰ RPB উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি মুঠ 7খন পৰীক্ষা কেন্দ্ৰত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এইবাৰ জিলাখনত মুঠ ৩,১৪৬ জন পৰীক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব। দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জ ভাসানী প্ৰাইজমানী ফুটবল টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হয়। আইৰকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই চূড়ান্ত খেলখনত অসমৰ কোচবাৰী বাছমুৰা মুক্তা ক্লাব আৰু মেঘালয়ৰ দিনাজপুৰ FCৰ মাজত অনুষ্ঠিত হয়। এই চূড়ান্ত খেলখনত অসমৰ দলটো মেঘালয়ৰ দলক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। চূড়ান্ত খেলত জয়ী হোৱা অসমৰ দলটোক নগদ ৫০,০০০ টকাসহ ট্ৰফি প্ৰদান কৰাৰ লগতে মেঘালয়ৰ ৰানাৰ্ছ আপ দলটোক নগদ ৩০,০০০ টকাসহ ট্ৰফিৰে পুৰস্কৃত কৰা হয়। আজিৰ এই চূড়ান্ত খেলখনত ফকীৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুঠ ১৬টা দলে টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছিল বুলি খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। দক্ষিণ শালমাৰা সমবায় সমিতিৰ সভাপতি হাছিদুৰ ৰহমান আৰু সম্পাদক আজিজুৰ ৰহমানৰ বিৰুদ্ধে সবলীকৰণৰ নামত অহা প্ৰায় ৫ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সমবায় সমিতিখনৰে ৰেজ্জাক আহমেদ নামৰ এগৰাকী সদস্যই। সদস্য ৰেজ্জাক আহমেদে সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কক যোৱা ২৬ ডিচেম্বৰত সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে এখন লিখিত অভিযোগ দাখিল কৰিছে যদিও সহকাৰী পঞ্জীয়কজনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বিষয়াজনৰ বিৰুদ্ধেও জিলা উপায়ুক্তৰ ওচৰত যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে আন এখন লিখিত অভিযোগ দাখিল কৰিছে। সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে উঠা অভিযোগক লৈ জিলা উপায়ুক্তই কিদৰে তদন্ত প্ৰক্ৰিয়া চলায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। জিলাৰ খবৰ সহযোগ কৰিলে গ্লোবেল এডুকেশ্যন এণ্ড টেকন'লজি হাটচিঙিমাৰী কম্পিউটাৰ শিক্ষাৰ এখন উন্নত মানৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। M নিউজ আপোনাৰ আপোন চেনেল।